নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল মঞ্জিত ভৰালীলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিম কেইটামান সৰু সৰু প্ৰশ্নৰ বিষয়ে, যিকেইটা প্ৰশ্ন হয়তো আপোনালোকে নাজানে, হয়তো কিছুমানে জানে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে বিশ্বৰ কোনটো এনেকুৱা পক্ষী আছে যিয়ে নিজৰ মাতটো বাঘৰ দৰেকৈ উলিয়াব পাৰে? আৰু আপোনালোকে ভাবক এই প্ৰশ্নটোৰ উত্তৰ কি? মই কৈ দিছোঁ, এইটো পক্ষী আমাৰ ইয়াতে পোৱা নাযায়। এই পক্ষীটোৰ নাম হ'ল বিৰ্টন পক্ষী। এই পক্ষীটো দক্ষিণ আমেৰিকাত পোৱা যায়। আৰু আজি আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে কোনটো পক্ষীয়ে নিজৰ পোৱালীক নিজৰ গাখীৰ খুৱাই লালন পালন কৰে? আৰু এই পক্ষীটোৰ নাম হৈছে চমাগাদৰ। বানানটো হৈছে প্ৰথম চ মাতাকাৰে মা, গতাকাৰে গা আৰু দাণ্ডেড অৰ্ধ। আৰু আমাৰ তৃতীয় প্ৰশ্নটো হৈছে যে বিশ্বৰ সকলোতকৈ বুদ্ধিমান মাছ কোনটো? আমি চেং মাছক বুদ্ধিমান বুলি ভাবোঁ, কিন্তু চেং মাছ বুদ্ধিমান নহয়, এনে জাপে থাকে। বিশ্বৰ সকলোতকৈ বুদ্ধিমান মাছটো হৈছে ডলফিন। সকলোৱে ডলফিন জানে, ব্লু হুৱেলৰ চিহ্ন যিহেতু। আৰু আজি আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে যে সকলোতকৈ কোনটো মাছক ভয়ানক মাছ হিচাপে গণ্য কৰা হয়? সকলোতকৈ ভয়ানক হিচাপে গণ্য কৰা মাছটো হৈছে চাৰ্ক, যিটো মাছক মাছৰ ৰজা বুলিও কোৱা হয়। আৰু আজিৰ আমাৰ পঞ্চম প্ৰশ্নটো হৈছে যে কোনটো পক্ষীয়ে মাহ পৰ্যন্ত মানে একমাহ পৰ্যন্ত একো নোখোৱাকৈ থাকে? এইটো পক্ষীৰ নাম হ'ল ধ্ৰুৱীয় পেংগুইন। এই পক্ষীটোৱে এক মাহকলৈকে একো নোখোৱাকৈ থাকিব পাৰে। আৰু আজি আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ কিছুমান এনেকুৱা পক্ষী আছে, এনেকুৱা নহয় ঠিক এবিধ এনেকুৱা প্ৰজাতিৰ প্ৰাণী আছে, মানে পক্ষী আছে, যিটো পক্ষীয়ে তেওঁ নিজৰ লগৰীটোৰ মৃত্যু হ'লে তেওঁ নিজৰ ছুইচাইড কৰি মাৰে, মানে প্ৰাণ ত্যাগ কৰে। এই পক্ষীটোৰ নাম হ'ল চাৰছ। আৰু আজি আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে যে কোনটো জীৱই পানী নোখোৱাকৈ থাকে? মানে পানী নোখোৱাকৈ আপুনি কল্পনা কৰিব পাৰিনে? এইটো হৈছে আমেৰিকাৰ কেংগুৰু ৰেট। আৰু আমাৰ আজি 8 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ কোনটো পক্ষু আটাইতকৈ দামী? কিন্তু কোনো এইটো VIP ঘৰৰ হেৰি নহয় দেই, মানে কি কয়, এইটো কুকুৰ নহয়। এইটোৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ৰেছকেলাৰ ঘোঁৰা, বিশ্বৰ সকলোতকৈ দামী পশু। আৰু আজি আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে যে বিশ্বৰ সকলোতকৈ কোনখন ঠাইত অধিক জন্তু পোৱা যায়? মানে কোনখন দেশত অধিক জন্তু পোৱা যায়? এইটোৰ ক্ষেত্ৰত অলপ গৌৰৱ কৰি ক'ব পাৰিছিলে আমাৰ ইণ্ডিয়াত, ভাৰতত পোৱা যায়। এইটোৰ উত্তৰটো হৈছে ভাৰতত বিশ্বৰ সকলোতকৈ পশু পোৱা যায়। আৰু আমাৰ আজিৰ 10 নম্বৰ প্ৰশ্নটো আৰু শেষ প্ৰশ্নটো হৈছে যে পৃথিৱীৰ সকলোতকৈ বুদ্ধিমান জন্তু কোনটো? বুদ্ধিমান জন্তু হৈছে চিম্পাঞ্জী। বিশ্বৰ সকলোতকৈ বুদ্ধিমান বস্তু হৈছে চিম্পাঞ্জী। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু যে এই ৰঙা চিনটো আছে না, ইয়াতে মাৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।